সকলোকে স্বাগতম জনাইছোঁ। আজি মই গোলাপ জামুনৰ এটা ৰেচিপি বনাম। ইয়াৰ কাৰণে লৈছোঁ মিল্ক পাউডাৰ, বেকিং সোডা, ঘিউ, ময়দা। এতিয়া মই এটা বাচনত 2 কাপ মিল্ক পাউডাৰ লৈছোঁ। 2 কাপ মিল্ক পাউডাৰে 20-22টা মান লালমোহন বনিব। ইয়াতে লৈছোঁ মই 3-4 চামুচ মান ময়দা, 2 চামুচ ঘিউ লৈছোঁ, গৰু ঘিউ লৈছোঁ, অকণমান সোডা লৈছোঁ, এইখিনি ভালকৈ হাতেৰে মিলাই ল'ব লাগিব। 5 মিনিট মান শুকানে এইখিনি মিলাই ল'ম মই। এনেকৈ মিল্ক পাউডাৰৰ সৈতে লালমোহন বনালে খাবলৈ বহুত ভাল হয় আৰু দোকানৰ নিচিনাই খাবলৈ লাগে। এইবিলাক বনাই খাই চাব আপোনালোকে। আৰু মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এইখিনিত এতিয়া মই অলপমান পানী দি পেলাই সানি ল'ম। আটা মৰা নিচিনাকৈ মঠিব নালাগে, অলপ পানী দি সানি ল'লেই হ'ল। এতিয়া মই চেনি চিৰাপ বনাইছোঁ। ইয়াত 2 কাপ চেনি দিছোঁ আৰু 2 কাপ পানী দিছোঁ। এইখিনি চিৰাপ বনাই ল'ম। তাৰপাছত ইয়াত মই অলপ হাতত ঘিউ লগাই লৈছোঁ। এইখিনি মই সৰু সৰু বল বনাই লৈছোঁ। এতিয়া এখন কেৰাহীত ঘিউ দিছোঁ। এতিয়া এইখিনি মই ইয়াতে ভাজি ল'ম। গেছটো কমাই দিব লাগিব আৰু তেলখিনিও অলপ গৰম হ'লেই হ'ব। বহুত গৰম তেলত এইখিনি ভাজিলে ফাটি যাব। সেইকাৰণে অলপ গেছটো কমাই ল'ব আৰু লাহে লাহে এইখিনি ভাজিব লাগিব। এইখিনিও ধুনীয়াকৈ ফুলি গৈছে আৰু ৰঙাও হৈ গৈছে। এতিয়া চিৰাপখিনিত মই এইখিনি দি দিছোঁ। এয়া হৈ গ'ল। এটা মই আপোনালোকক ফালি দেখুৱাম। ভিতৰটো বহুত ধুনীয়াকৈ সিজি গৈছে। এয়া ভিতৰটো ধুনীয়াকৈ সিজি গৈছে। বনাই খাই চাব আপোনালোকে আৰু মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।